এভৰিৱান, মোৰ ইউটিউব চেনেল মেঘালী ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি বনাব ওলাইছোঁ, পদিনা আৰু ধনিয়া দিয়া চিকেন ৰেচিপিটো আগে মেৰিনেট কৰি থ'ম। মই চিকেনখিনি ভালকৈ ধুই লৈছোঁ। ধুই লৈ পেলাই মই নিমখ এড কৰিছোঁ, তাৰপিছত সৰিয়হৰ তেল এড কৰিছোঁ, তাৰপিছত হালধি এড কৰিম। তাৰপিছত জোখমতে মই হালধি দিছোঁ, নিমখ অলপ কমকৈ দিছোঁ, লাগিলে পিছত দিম। তাৰপিছত তেলখিনি দিছোঁ, দি পেলাই মই ৰেড চিলি অকণমান দিছোঁ। ৰেড চিলি দিয়াৰ পিছত ভালকৈ সানি ল'ম, হাতেৰে ধুনীয়াকৈ সানি ল'ম। সানি লৈ পেলাই গোটেই নিমখখিনি আৰু হালধিখিনি মিক্স কৰি ভালকৈ সানি লৈছোঁ। এয়া মই ধুনীয়াকৈ সানি লৈছোঁ। সানি লৈ পেলাই 20 মিনিট সময় ঢাকন মাৰি থৈ দিম, ঢাকনি লগাই থৈ দিম 20 মিনিট সময়। তাৰপিছত মই লৈছোঁ পদিনা আৰু ধনিয়া আৰু আদা নহৰু পেষ্ট, জিৰা আৰু গোটা ধনিয়াৰ পেষ্ট আৰু পিঁয়াজ দুটা ডাঙৰ আকাৰৰ লৈছোঁ, ভালকৈ মিহিকৈ কাটি লৈছোঁ। তাৰপিছতে মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। গৰম হ'বলৈ দি তেলখিনি দিছোঁ, সৰিয়হৰ তেল দিছোঁ। তাৰপিছত তেলখিনি দিয়াৰ পিছত কটা আলুখিনি ভালকৈ ফ্ৰাই কৰি ল'ম, অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। অলপ লৰাই দিছোঁ, লৰাই পেলাই ভালকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত নমাই থৈছোঁ। অলপ ৰঙচুৱা হোৱাৰ পিছতে মই নমাই থ'লোঁ। তাৰপিছত সেই তেলতে মই তেজপাত এখিলা আৰু কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। তাৰপিছত ভালকৈ লৰাইছোঁ, ৰঙচুৱা হোৱালৈকে অলপ লৰাইছোঁ। তাৰপিছত মেৰিনেট কৰি থোৱা মাংসখিনি এড কৰিছোঁ। তাৰপিছত ভালকৈ লৰাই আছোঁ, অলপ ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। তাৰপিছত মই অলপ ভালকৈ লৰাই আছোঁ। তাৰপিছত ঢাকনিখন লগাই দিছোঁ। ঢাকনিখন 10 মিনিটমান ফুল চিমত দি ঢাকনিখন লগাই দিছোঁ। তাৰপিছত ভজা হৈছে। তাৰপিছতে মই তাতে ৰেড চিলি অকণমান, জিৰা গুড়ি আৰু ধনিয়াৰ গুড়ি এইবিলাক এড কৰিছোঁ, অলপ পানীৰে মিক্স কৰি। তাৰপিছত ভালকৈ লৰাই দিছোঁ। তাত ভাজি ৰখা আলুখিনিও এড কৰিছোঁ। তাৰপিছত ভালকৈ লৰাই দিছোঁ, অলপ লৰাই দিছোঁ। তাৰপিছত আদা নহৰু পেষ্টখিনি দি দিছোঁ। তাৰপিছত জিৰা আৰু গোটা ধনিয়াৰ পেষ্টখিনিও দি দিছোঁ। তাৰপিছত পদিনা আৰু ধনিয়াৰ পেষ্টখিনিও দি দিছোঁ। তাৰপিছত ভালকৈ লৰাই আছোঁ, লৰাই ভাজি লৈছোঁ। ভাজি লৈ ঢাকনিখন লগাই দিছোঁ। ভাজি হোৱাৰ পিছত গৰম পানী এড কৰিছোঁ, আগতে গৰম কৰি থৈছিলোঁ। গৰম পানীখিনি এড কৰিছোঁ, জোখমতে দিব, অকণ কমকৈও দিব পাৰে। মই অলপ জুলীয়া টাইপ কৰিছোঁ। মই জ্বলা ইয়াতে এড কৰা নাই, মোৰ ল'ৰাটোৱে জ্বলা নাখায় বাবে মই ইয়াতে এড কৰা নাই। তাৰপিছত ঢাকনিখন লগাই দিছিলোঁ। তাৰপিছতে মই পিচি ৰখা গৰম মছলাখিনি এড কৰিছোঁ, পটাত পিচি থৈছিলোঁ, এইখিনি মই এড কৰিছোঁ। তাৰপিছত ভালকৈ লৰাইছোঁ, লৰাই ঢাকনি লগাই আকৌ 5 মিনিটমান ৰাখি ঢাকনিখন গুচাই অকণমান লৰাইছোঁ, উতলিব দিছিলোঁ। এয়া মোৰ চিকেন ৰেচিপি ৰেডি হৈ গ'ল। সকলোৱে জনাবচোন মোৰ ৰেচিপিটো কেনেকুৱা পালে, আৰু মোৰ চেনেলটো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আকৌ এটা নতুন ৰেচিপি লৈ মই আহিম। আজিলৈ বাই, থেংক ইউ ফৰ ৱাচিং।